Bordhal Sangardev Sisu Niketan along the 77 Independence Day Mesen Pen Pachundul. Longbui Ranghang, Ahem Bharat Det Kijok Arni Pachetondun Si Hidi Soki Eke Patangpon. Bordhal Sangardev Sisu Niketan along the 77 Independence Day Mesen Pen Pachundul. Nijang Karbiang Long Arlo Ronghang constituency Arlo Bordhal along Kido Sangardev Nisu Niketan along Pai Pai Achiklo ni 515 Arni 77 Independence Day Arni Mesen Pen Pachundul. Lason siya ningkanwang sitami along tin school along Independence Day Kitalon Ponbom sitami Bordhal along Sido Sangardev Sisu Niketan along abangke aningkanwang tapaprek ponjeksi Independence Day Talon Dunverlo. Lason siya da 4:57 AM apor lamaing thurpon pensi kadoka ve loka charli aklim somaratum than bangatum lapen api apo atum pencelang pet si towar along armu chejeng ponsi asai tame deng ponlo lapen labang so api langkang samjun prui pensi ako meing ni pontu bangso along sar imteron pensi tame Bharat Det Assam Dhin along le aprang lalamu than pon lapen kilun ki kana jai mek paman pon bangso ajai mek principal Hon Singh Teron lapen kadokove staff atum chingrom bed pensi mesen pen pachun ponlo Dongka mukan penan kilo beta Sanjeev Inti News Tech Report Pay News. Left, right, left, left, right, left, left, right, left, left, right, left, left, right, left. Stop. 1, 3. আৰু হিৰো ৰজাৰ ল'ৰা আছিলে শান্তনু ল'ৰা আৰু চকুন ল'ৰা আছিলে ভৰত বুলি সেই নামেৰে এই ভাৰতবৰ্ষৰ নামটো শুনিছিলে কিন্তু আমাৰ দেশখন এনেকুৱা আছিল এটা সময়ত বিভিন্ন ৰজা থকাৰ বাবে মানে ইজন ৰজাৰ মিল নাছিল যাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰিছিলে আমাৰ ভাৰতবৰ্ষত বেপাৰ কৰিবলৈ আহিছিল বেপাৰ কৰি প্ৰথমে বেপাৰ কৰি কি হয় দেখিলে যে আমাৰ ৰজাৰ মাজত মানে মনোমালিন্য এজনৰ লগত সিজন মিল নাছিল যাৰ ফলত তেখেতসকলে ইয়াত শাসন কৰিব ধৰিলে মোৰ কথাটো হ'ল আমাৰ মাজত মিল নথকাৰ বাবে আমাক কি কৰিলে শাসন কৰিছে তো সেই শাসন কৰা ব্ৰিটিছে শাসন কৰাৰ সময়ত ইমান কষ্ট পাইছিল আমাৰ ভাৰতবৰ্ষৰ ভাৰতীয়সকলে যে তেখেতসকলে আমাৰ ভাৰতবৰ্ষৰ ৰেল লাইন স্থাপন হৈছিলে ইয়াৰ পৰা কেঁচা চাহপাত মানে ট্ৰেইনেৰে লৈ গৈছিলে তেখেতসকলে কেঁচা চাহপাতটো লৈ যাওঁতে ভাড়া কম আছিলে মুম্বাইলৈকে লৈ যায় তাৰ পৰা আকৌ জাহাজত উঠাই লৈ যায় তাৰ পৰা আকৌ চাহপাত যিটো তৈয়াৰ হয় সেইটো আমাৰ বাবদো তেখেতসকলে কম খৰচ দিব লগা হয় কিন্তু আমাৰ ভাৰতীয়সকলে যদি কিবা বস্তু চাপ্লাই দিয়ে তেনেহ'লে তাক অধিক দাম দিব লগা হৈ যায় বা ইংলেণ্ডৰ পৰা যদি কিবা বস্তু লৈ আনে অধিক দামত দিব লগা হৈ যায় আৰু এনেকুৱা আছে আমাৰ ভাৰতবৰ্ষত তেখেতসকলে শাসন কৰাৰ বাবে মাটিৰ খাজনা আগত মানুহবিলাকে টকা পাবলৈ খুব কষ্ট আছিল সেয়েহে এতিয়ালৈকে মই গম পাওঁ বহুতজনৰ মাটিৰ খাজনা দিব নোৱাৰাৰ বাবদ সেই মাটিটো নিলামত যায় বা যিজনে সেই খাজনাটো দি দিয়ে সেইজনকে মাটিটো অৰ্পণ কৰি দিয়ে তেনেকুৱা আছিলে আৰু ইংৰাজ শাসন এনেকুৱা আছিলে মানে প্ৰত্যেক ঘৰৰ পৰা খাজনা মানে যিটো ঘৰ প্ৰত্যেক ঘৰৰ পৰা টকা তুলিছিলে সেই টকা দিব নোৱাৰাৰ বাবদ মানুহবিলাকক শাস্তি দিছিল তেনেকুৱা আছিল আমাৰ কাৰ্বি আংলঙত তেনেকুৱা আছিলে এনেকৈ ঠিক কৰিছিলে কাৰ্বি আংলঙত যদি 1 টকা হয় ফলকটো 50 পইচা তেনেকুৱা আছিলে গতিকে আমাৰ কাৰ্বিসকলে কি আছিলে 2-3টা ঘৰ যে আছিল 2-3টা ঘৰটো নেদেখাই এটা ঘৰত জমা হয় 1 টকা দিয়া হৈছিলে তেনেকুৱা হৈছিল গতিকে ব্ৰিটিছে আমাক বহুত অত্যাচাৰ কৰিছিল শাসন কৰিছিল তেনেকুৱা ধৰণৰ যাৰ ফলত আমি স্বাধীন বিচাৰিব লগা হৈছিলে তাৰ মাজত আমাৰ মাজত কোন আছে বহুত নেতা আছিলে মহাত্মা গান্ধী আৰু তাৰ পৰা বহুত বীৰ সাভাৰকাৰ তেনেকুৱা ধৰণৰ সুভাষ বসু এনেকুৱা ধৰণৰ নেতাসকলে আন্দোলন কৰি আমাৰ দেশখন স্বাধীনতা লৈ আনিছিলে গতিকে এই কথা আমি জানো আৰু যোৱাকালি যিটো আছিলে 14 তাৰিখ আছিলে সেইটো হ'ল অখণ্ড ভাৰত তথা আমাৰ ভাৰতবৰ্ষখন যে বিভক্তি হৈছিলে ভাৰত আৰু পাকিস্তান
যেতিয়া ভাৰত আৰু পাকিস্তান ভাগ কৰা হৈছিলে তেতিয়া জিনা কৈছিলে যে মজহব মানে প্ৰাৰ্থনা কৰা এটা পদ্ধতি বেলেগ হোৱাৰ কাৰণে পাকিস্তান বুলি ভাগ কৰা হৈছিলে পাকিস্তানৰ যে শব্দ অৰ্থে পবিত্ৰসকলৰ বাসস্থান বুলি কয় কিন্তু তাত পবিত্ৰসকলে বাস কৰে নেকি আপোনালোকে জানক চিন্তা কৰক তাত থকা যিসকল হিন্দু আছিলে তেখেতসকলক বহুত অত্যাচাৰ কৰা হয় তাত দুৰ্গা পূজা পাতিবলৈ নিদিয়ে মন্দিৰবিলাক ভাঙি দিয়ে তেনেকুৱা আছিলে এনেকুৱা ধৰণৰ আৰু যেতিয়া ভাৰত আৰু পাকিস্তান ভাগ হৈছিলে তেতিয়া তাৰ পৰা যিসকল হিন্দুসকল ইয়াত ভাৰতবৰ্ষলৈ গুচি আহিছিলে তেতিয়া তেখেতসকলে কি কৰিছিলে মুছলমানসকলে সেইসকলক বহুত অত্যাচাৰ কৰিছিলে 1 কোটি মানুহক মাৰি হত্যা কৰি ট্ৰেইনত ভৰ্তি কৰি দিল্লীলৈ পঠাই দিছিল তেনেকুৱা আছিলে সেই সময়ত কিন্তু RSS তাত বহুত সহায় কৰিছে যাৰ ফলত বহুতৰ জীৱন ৰক্ষা পৰিছিল গতিকে আজি মই বেছি বিলম্ব নকৰোঁ এইখিনি কি কৈ মোৰ চুমু ধকাই কৰি কিতাপ মৰিছোঁ নমস্কাৰ Longbui Ronghang ahem Bharat det kijok arni pache tondun si hidi soki eke patangpon. Nijang Karbiang long 5 number Ronghang ke parlo board hoisu ar rongamikar Longbui Ronghang ahem pai achiklo ni bhai grip horni. Bharat det kijok arni pache tondun si hidi soki eke pangcheng lapen ke pat jota sai kedeng pon. Lason si kado kabe Karbiang long arada hutum sita me hidi sai ka joklem ke haku penta klem bom bang bomlo sita alang ni Longbui Ronghang ke klem ason ke bang jokta bonda pona banga bilang. Alang likaya long hidi sai ka joklem dun theglo pupen ke Bharat det ki jok arni pache ton dun si aning kan wang sita me arni sibet si soke ek ke pangcheng lapen soke ek ke patang labang so asai ke deng pon bom bang bom si piningan lo kopia pot se alang ni Longbui Ronghang pen bang so asai bang so arni si klem dun malake ili Bharat det ki jok arni lo pupen do joinang ne pupen si ning karong ka chipi dun lo pupen si bang so asai deng pon lo lapen choro ponang ji hala soke edun ani marlia tuma phansita me kopia pot lama pulote Longbui Ronghang ahem hidi sok e aning kan wang sita me nimarliatum ake joy tangka sikai sita en epin pensi bang pikep pokep nimarliatum sok e dun bomlo lapen nimarliatum sok e ake joy pen kira vera joke alang ni Longbui Ronghang aprang pen sita me board hoiso arada phan chira pik la bang so ningkang sama joy ni si aning kan wang ta nimarliatum ake joy pen sok e rap dun verlo lapen Longbui Ronghang pen nangke thandu nalang li aprang pen tala sona sai si klem bom bang bomlo alang li perthet along doti ke klem verji puta ninje pon Dongkamukan penan kilo beta Sanjeev Inti News Tech Report Pay News